হেল্ল' মাই ডিয়াৰ ভিউৱাৰ্ছ, আজি মই আপোনালোকক দেখুৱাম আমাৰ যিখন গাঁৱলীয়া পুখুৰী আছে। গাঁৱত পুখুৰীত মাছ ধৰিবলৈ গৈছিলোঁ। মাছ পালোঁ আমি। এইখিনি দেখিলে মাছ আমি বহুত দিনৰ মূৰত এনেতো মাছ খায়েই থাকোঁ বজাৰৰ পৰা চালানী মাছ। আজি ভাবিলোঁ যে গাঁৱত গৈ পেলাই পুখুৰীৰ পৰা মাছ ধৰি এসাঁজ দুপৰীয়া খাম আমি। সেইকাৰণে আমি গাঁৱৰ নিজৰ ডাঙৰ দাদাক ল'লোঁ, সৰু ভাইটিক লৈছোঁ, একেলগে আৰু কেইজনমানক মাতি আনি আমি মাছ ধৰিবলৈ গ'লোঁ। পথাৰৰ একেবাৰে মাজমজিয়াত আছে। বহুত ভাল লাগিছে। ইমান ঠাণ্ডা, দুপৰীয়া লৈছোঁ তথাপিও বহুত ঠাণ্ডা। মই নিজে নাপাওঁ নাই, মই খালি ওপৰৰ পৰা জালিটো টানিছিলোঁ। তাত বহুত বিভিন্ন ধৰণৰ মাছ আছে, সৰু ডাঙৰ মাছ আছে। বহুতখিনি মাছ পালোঁ আমি। সকলোৱে চাওক কিমান ফূৰ্তি কৰি আছে, চেষ্টা কৰি আছে যে মাছ কিমান পোৱা যাব। যদি বেছিকৈ পাওঁ তেতিয়াহ'লে বাঘত বেছিকৈ পাম। সকলোৱে যাতে এসাঁজ ভালকৈ খাব পাৰে মাছেৰে। লোকেল মাছৰ আমেজেই এটা বেলেগ। সেইটো পাবৰ কাৰণে, সোৱাদটো লোৱাৰ কাৰণে আমি গাঁৱত গৈছিলোঁ। সেইকাৰণে আমি চেষ্টাও কৰিলোঁ, সকলোৱে মিলি একত্ৰিত হৈ আমি মাছ ধৰাত সকলোৱে যি পাৰে ইমান চেষ্টা কৰি আছে যাতে অলপ বেছিকৈ মাছ ধৰিব পাৰোঁ। সেইকাৰণে পুখুৰীত বহুকেইজনে নামিছে, চেষ্টাও কৰি আছে মাছ ধৰাৰ কাৰণে। আমি চেষ্টা কৰিছোঁ। ভিউৱাৰ্ছ চাওক, ময়ো বহুত কোচিছ কৰি আছোঁ যাতে যিমানখিনি মাছখিনি ধৰিব পৰা যায়। কিন্তু মাছ ইয়াত বহুত থাকিব লাগিছিল। আমি মাছ এৰিছিলোঁ আৰু পথাৰৰ পৰাও নামিছে মাছ। যিমান দূৰ আশা কৰিছিলোঁ ইমান পোৱা নাই যদিও তথাপিও যথেষ্ট। আমাৰ যিকেইজনে কষ্ট কৰিছে এইকেইজনে মোটামুটি অলপ অলপকৈ পাব, যিখিনি আমি সাধাৰণতে এসাঁজ সকলোৱে ভালকৈ খাব পৰা যাব। এই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যাতে আপোনালোকে দেখি আপোনালোকেও আনন্দ পায়। গাঁৱৰ পুখুৰীত মাছ ধৰাৰ শীতৰ দিনত কেনেকুৱা এটা আমেজ, সেইটো আপোনালোকক দেখুৱালোঁ ভিউৱাৰ্ছ। যদি বেয়া নাপায়, আপোনালোকৰ অলপো আনন্দ দিয়ে ভিডিঅ'টো, তেনেহ'লে আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি দিব, এটা শ্বেয়াৰ কৰি দিব। তো আশা ৰাখিলোঁ আপোনালোকৰ ওচৰত। সকলোৰে সুস্বাস্থ্য কামনা কৰি মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ। জয় অসম।